Friends, welcome to my channel. আজি মই এখন নামঘৰ যাব ওলাইছোঁ। যাম নামঘৰলৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। নামঘৰৰ এইখন গেটেদি আমি ভিতৰলৈ সোমাই গৈছিলোঁ। মানুহ বেছি নাছিলে, আমি যিহেতু দেৰিকৈ অলপ আছিলোঁগৈ। চাকি বন্তি জ্বলালোঁ আৰু এইটুকুৰা জেগাতে চাকি জ্বলাবলৈ দিয়া হৈছিল। নামঘৰতে ভকত বহি আছে। আমি যেতিয়া পাইছিলোঁ তেতিয়া বিলাই আছিলে। আমি প্ৰসাদ খালোঁ আৰু বেছি টাইম নবহিলোঁ তাত, কাৰণ ভকতবোৰ গ'লগৈ আৰু এয়া মই বহি আছোঁ। বহি পেলাই এনেই অকণমান ভিডিঅ' কৰিছিলোঁ। বেছি নহয়, অকণ কৰি থৈছোঁ চিনটো। এতিয়া আমি নামঘৰৰ পুখুৰী চাবলৈ গৈ আছোঁ। অলপ ভিডিঅ' কৰিছোঁ, বেছি কৰা নাই, নাজানো যিহেতু প্ৰথম বনাইছোঁ, তাত কিবা ভুল হ'বও পাৰে। এইটো হৈছে নামঘৰৰ পুখুৰীটো। তাত আমি অলপ সময় ৰ'লোঁ, চালোঁ আৰু মানুহ দেখিছেনে? নায়েই মানুহ। আমি কেইখনমান ফটো মাৰিলোঁ। কেইখনমান মানে বহুতেই মাৰিলোঁ ফটো। ক'বলৈ গ'লে ফটো মৰাটো এটা চখ নিচিনা হৈ গৈছে। ফটো নামাৰিলে নহ'ব, লাগিবই ফটো। সেইটো মোৰ বুলি নহয়, সকলোৰে আছে ন, হয়নে নহয় কওকচোন বাৰু। এতিয়া আমি পুখুৰী চাই আহি আছোঁ, য'ত মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা মূঢ়াভাগ থোৱা হৈছে। সেই স্থানলৈ আমি গৈ আছোঁ। যাওঁতেই মই ভিডিঅ' কৰি গৈ আছোঁ, গমেই নাপাই যে ভিডিঅ' কৰিছোঁ, ফটো মাৰিছোঁ বুলি আহিছে। পজ দি গৈ আছে মাজে মাজে। তেতিয়াহ'লে ব'লকচোন চাওঁগৈ ক'তনো থোৱা হৈছে। ব'লক চাওঁগৈ। এয়া গৈ আছোঁ আৰু চাবলৈ। তাত আমি ফটো মাৰিম, ভিডিঅ' কৰিম। বহুত ৰ'দ। আহক চাওঁগৈ। এয়াই হৈছে মহাপুৰুষ মাধৱদেৱৰ ভৰি ধোৱা মূঢ়াভাগ।
তাত আমি ফটো মাৰিলোঁ। ফটো মৰাত ব্যস্ত ফটো মাৰি আছে, পূৰা ফটো মাৰি আছে, গমেই নাপায় মই যে ভিডিঅ' কৰিছোঁ। চাই হৈ গ'ল, এতিয়া আমি অলপ পাছতে ঘৰ যাম আৰু গৈ আছোঁ। নামঘৰত চব সুবিধা কৰি থোৱা হৈছে। ইয়াত এম্বুলেন্সৰ ব্যৱস্থা আছে, দেখিছেনে বাৰু? আমি এতিয়া ঘৰলৈ যাম আৰু। মই কিবা কিবি কৈ আহিছিলোঁ তেওঁক, মোকো কিবা কিবি কৈ আহিছে। এয়া হৈছে নামঘৰ ভাগ। নামঘৰত বেছি মানুহ নাছিলে, ভাদ মাহতে বেছি মানুহ হয়, এতিয়া মানুহ খুব কম। তেওঁ আহি আছিলে দুই এজন, আমি চাকি তাকি দিয়াৰ পিছতো আহি আছিলে দুই এজন মানুহ চাকি দিবৰ কাৰণে। গোটেই দিনটোৱে খোলা থাকে, যেতিয়াই যায় মানুহে তেতিয়াই দিব পাৰে চাকি। মাৰিছে বুলি ভাবিছে, মই যে ভিডিঅ' কৰি আছোঁ গমেই নাপায়। নামঘৰৰ এইখন এখন গেট হয়, এইফালেদি সোমাব পাৰে, কিন্তু আমি এইফালেদি যোৱা নাছিলোঁ। এইখিনিতে মানুহজন বহি আছে যে, তেওঁ মোক কৈছে যে চেলফি লৈ লোৱা, ভালকৈ লৈ লোৱা। মোৰ বিৰাট হাঁহি উঠিছিলে। এয়া আমাৰ
এওঁ আহি আছে মানে মোৰ হাজবেণ্ড আহি আছে ভিডিঅ' কৰি আছোঁ মই নামঘৰটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো